হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা আৰম্ভ কৰিছোঁ। আমাৰ গাঁৱত বৃন্দাবন থিয়েটাৰ আহিছিল, তাতে আপোনালোক দেখাম, চাই থাকক ভিডিঅ'টো। হাই গাইজ, ইয়াত এতিয়া পৰ্দা টানি আছে, আপোনালোক দেখাইছোঁ, চাই থাকক ভিডিঅ'টো। এনে ইয়াত দেখাই গৈ আছোঁ। চৰ পিছপিনে এয়া নাটকত ঘৰ বনোৱা কিবা আজি বনাই আছে আজিৰ নাটকৰ কাৰণে। আজি ইয়াত নাটক ৰাজকন্যাখন আছে, আপোনালোকক দেখাই গৈ আছোঁ। আজি নাটকৰ কাৰণে এয়া বনাই আছে আৰু ইয়াত বহুত বস্তু ইয়াত থৈ দিয়া আছে। এইবিলাক মেকআপ ৰুম। দাদাকো লগ পালোঁ, দাদাৰো এটা চেনেল আছে, ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে চাব যদি ভাল লাগে। আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব, কাৰণ ইউটিউবত যিমান নতুনকৈ আহিছে আৰু লগতে মোৰ চেনেলটো আপোনালোকে চাবলৈ নাপাব। হাই গাইজ, ইয়াত গেলাৰীত মানুহ বহুত আছে, আপোনালোক দেখাই হেৰুৱাৰ বন তুমি তাতেই ৰং, মই মালিচৰ তুমি মোৰে লীলা বৰষুণ। মই আপোনালোকৰ লগত ভালদৰে কথা পাতিবলৈ আহিছিলোঁ। এই মাটিখিনি মই কিনিব বিচাৰোঁ, হাউলিটোও কিনিম, বিনিময়ত উচিত মূল্য দিম। কিমান মূল্য লাগিব? 50 লাখ, 1 কোটি, 2 কোটি, 3 কোটি? কিমান মূল্য লাগিব? টকা বাহাদুৰি দেখাইছ? উচিত মূল্য দিবি, দেউতে দেখোন উচিত মূল্য। ভগৱান বুলি ভাবো, ভগৱানক ইমান টান কথা শুনাব মোৰ সন্মুখত, তাক ভাবিবলগীয়া শুনা। মান সন্মান অপমান এইবোৰ মই একো বুজি নাপাওঁ। মোক মাত্ৰ তহঁতৰ মৰমবোৰ। নিৰাকাৰ মকৰ মূলৰ ভগীৰা জ্ঞান গিৰিশম গিৰিশম। হাই গাইজ, আপোনালোকক মই গোটেই নাটকখন দেখাব নোৱাৰিলোঁ, যিখিনি পাৰিলোঁ সেইখিনি দেখালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যোনসকল নতুন দৰ্শক সোনকালে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ সমাপ্ত কৰিলোঁ।